জয় এখন মই আজি আপোনাৰ জন্ম তাৰিখ বাৰ্থডে দিনটো ওলাই দিম আপোনাক একো নহদু বাস আপুনি মনে মনে ক'লে হ'ল মই কেছামান টিক দিম কিছুমান সংখ্যা দিম আপোনাক যোগ কৰিব দিম পূৰণ কৰি দিম এইটো যোগ কৰি মোক এনসাৰটো দিব মই এইটো চাই আপোনাক কৈ দিম কি দৰে কম ভিডিঅ'টো সম্পূৰ্ণ চাওক বুজি পাব বলক ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্স্ট ষ্টেপ হল এক নম্বৰত আপুনি নিজৰ যেটো মাহত জন্ম লৈছে যেনে জানুৱাৰীত ললে 1 ফেব্ৰুৱাৰীত ললে 2 মাৰ্চত ললে 3 এপ্ৰিল 4 আগষ্টত 8 অক্টোবৰ 10 ডিসেম্বৰ 12 যেটো মাহত জন্ম ললে সেই নাম্বাৰটো ভাবি ল'ব যেনে ভাবি ল'ব আপুনি যেটো মাহত জন্ম লৈছে আপুনি যেটো মাহত জন্ম লৈছে সেই মাহৰ নম্বৰটো নিজৰ মনত ভাবি লব নিজৰ মনত ভাবি লব এটো মোক ক'ব না লাগে নিজৰ ভাবি লব দুই নম্বৰ ষ্টেপটো হল আপুনি তাৰ লগত 2 পূৰণ কৰিব 3 নম্বৰ ষ্টেপটো হ'ব আপুনি তাৰ লগত আকৌ 5 যোগ কৰিব 4 নম্বৰ ষ্টেপটো হ'ব আপুনি আকৌ তাৰ লগত 5 পূৰণ কৰিব 5 নম্বৰ ষ্টেপটো হ'ব আপুনি তাৰ লগত 0 সংযোগ কৰিব সংযোগ দিব 6 নম্বৰ ষ্টেপটো হ'ব আপুনি যেটো মাহত আপোনাৰ জন্ম তাৰিখ যোগ কৰিব যেন ধৰি ললো 15 তাৰিখ 9 মাহ 1995 ওকে যেন জন্ম হৈছে সেপ্টেম্বৰত সেপ্টেম্বৰ কি 9 মাহ লৈছে তাৰ লগত 2 পূৰণ কৰিব আপুনি যেটো মাহত জন্ম লৈছে নিজৰ বন্ধু মনত ভাবি লব এটো আপোনাক ক'ব নালাগে নিজৰ বন্ধু ভাবিব তাক আপুনি ক'ব 2 তাৰ লগত পূৰণ কৰা 2 পূৰণ কৰিলে কিমান হ'ব 2 পূৰণ কৰা আকৌ তাক ক'বা 5 যোগ কৰা সেই নিজৰ মাহৰ লগত 5 যোগ কৰিব আকৌ তাৰ পিছত তাক ক'বা 5 পূৰণ কৰা এতিয়া কি পাব 9 2 18 18 5 23 23 লগত আকৌ 5 পূৰণ দিয়া 23 লগত 5 পূৰণ 15 5 হাতত 3 5 3 15 15 5 হাতত 1 10 1 11 115 পাব ওকে আকৌ তাৰ লগত 0 এটা সংযোগ কৰিব কবা 0 ইয়াৰ লগত সংযোগ কৰিবা ইয়াৰ পিছত আপুনি যেটো মাহত যেটো তাৰিখত জন্ম লৈছে তাৰিখটো যোগ কৰিবা আপুনি 15 তাৰিখত জন্ম লৈছে 15 ইয়াৰ লগত যোগ কৰিবা ওকে এতিয়া 15 যোগ কৰিবা কিমান হ'ব 0 5 5 5 6 5 1 6 1 1 1165 ওকে আপুনি যেটো মাহত জন্ম লৈছে তো নিজৰ বন্ধু মনত ভাবিবলৈ ক'বা মোক ক'বলৈ নকব নিজৰ ক'বলৈ নালে নিজৰ মনত ভাবিব দিবা তাৰ পিছত আপুনি ক'বা তাৰ লগত 2 পূৰণ কৰা 5 যোগ কৰা আকৌ 5 পূৰণ কৰা আৰু তাৰ লগত 0 টো সংযোগ কৰা আকৌ আপুনি যেটো তাৰিখে জন্ম লৈছে এই তাৰিখটো যোগ কৰা মোক তাৰিখটো ক'ব নালে তাৰিখটো যোগ কৰি যেটো এনসাৰ ওলাইছে এই এনসাৰটো মোক দিয়া এতিয়া আপোনাৰ কিমান ওলাইছে 1165 আপোনাৰ বন্ধু আপোনাক কৈ দিব মই 1165 লৈছো এতিয়া কও মোৰ জন্ম তাৰিখ আৰু মাহটো কোৱা আপুনি ক'ব পাৰে তাৰ মাহ তাৰ মাহ 15 তাৰিখ 9 মাহে তোমাৰ বাৰ্থডে
এইটো মই কি চিষ্টেমত ক'লোঁ এতিয়া বুজি পাবা একোতো বুজিব নোৱাৰিলে 15 তাৰিখ 9 মাহ কি ধৰিলে 1165 পৰা 15 তাৰিখ 9 মাহ কি ধৰিলে এইটো তুমি বুজি পোৱা নাই কি চিষ্টেমত ওলালোঁ এতিয়া এটা চিষ্টেম আছে পদ্ধতি ইজি একেবাৰে 1165 ওলাল প্ৰথমৰ দুটা ডিজিট ল'বা প্ৰথমৰ দুটা নম্বৰ ল'বা আৰু সেকেণ্ডৰ দুটা নম্বৰ ল'বা দুটা ডিজিট ল'বা 65 লগত 50 বিয়োগ কৰিবা কিমান ওলাব 5 পৰা 5 গ'লে 0 6 পৰা 5 গ'লে 1 এইটো ওলাব আপোনাৰ জন্ম তাৰিখ আৰু 11 পৰা 2 বিয়োগ কৰিবা 11 পৰা 2 গ'লে 9 এইটো ওলাব আপোনাৰ মাহ 9 মাহ 15 তাৰিখ ওলাইছে না 9 মাহ 15 তাৰিখ 9 মাহ ওলাইছে না এইটো আপোনাৰ বন্ধুৰ বাৰ্থডে ডেট হ'ব ডেট অফ বাৰ্থ হ'ব এইটো যিকোনো ডেট অফ বাৰ্থ লৈ আপুনি এই চিষ্টেমত ওলাব পাৰে যিটো ওলাব এইটো 50 বিয়োগ কৰিবা আকৌ তাৰ লগত 2 বিয়োগ কৰিবা যিখিনি পাবা এইখিনি আপোনাৰ বন্ধুৰ এইফালৰটো হ'ব আপোনাৰ জন্ম তাৰিখ এইফালৰটো জন্ম মাহ যিকোনো ডেট অফ বাৰ্থ লৈ ওলাব পাৰিব ওকে বুজি পাইছেনে আপোনাৰ বন্ধু যিটো মাহত জন্ম লৈছে এই মাহটো ভাবিবলৈ ক'বা যেনে আগষ্টলৈ 8 অক্টোবৰলৈ 10 ডিচেম্বৰলৈ 9 ভাবি ল'বা তাৰ লগত আকৌ 2 পূৰণ কৰিবা ক'বা তুমি 2 পূৰণ কৰা তাৰপৰা 5 যোগ কৰা তাৰপিছত আকৌ 5 পূৰণ কৰা তাৰ লগত 0 সংযোগ কৰা আকৌ তাৰ লগত নিজৰ জন্ম তাৰিখটো যোগ কৰা যিটো উত্তৰে মোক দিয়া এতিয়া আপোনাৰ ডেট অফ বাৰ্থটো মই কৈ দিম ওকে এবাৰ ট্ৰাই কৰি চাওঁচোন আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা আৰু বুজি নাপালে ভিডিঅ'টো আকৌ এবাৰ চাবা ঠিক আছে থেংক ইউ